হেল্ল' গাইজ, বহু দিনৰ পিছত এটা সৰু মিনি ভ্লগলৈ সকলোকে স্বাগতম। আজি আমি সপৰিয়ালে গৈ আছোঁ গুৱাহাটী খ্ৰীষ্টান বস্তি খুৰাৰ ল'ৰাৰ বিয়া খাবলৈ। আধা ৰাস্তাত আজাৰত নামি মাহীহঁতৰ ঘৰত অলপ চাহ পানী খাই মাহীকৰ লগত লৈ গ'লোঁ। তাৰপিছত আকৌ জালুকবাৰীত ডাঙৰ ভণ্টিৰ ঘৰত সোমাই সকলোৱে কাপোৰ সলাই ফিটিং হৈ ৰেষ্ট কৰি আৰু বিয়াখনলৈ ৰাওনা হ'লোঁ। অলপ সময়ৰ পিছত খ্ৰীষ্টান বস্তি বিয়া ভৱন পালোঁ। ভৱনখন ধুনীয়াকৈ সজাই ৰাখিছিল, লগতে খোৱা লোৱাবোৰো বহুতে ভাল হৈছিল। বাপৰে, বহুত আইটেম দিছিল। ইমান আইটেম খাবই পৰা নাই, মাত্ৰ 2-3 বিধহে আইটেম মই খাইছোঁ। শেষত দৰা কইনাক লগত লৈ ফটো উঠি পৰিচয় হৈ কথা বতৰা পাতি গুৱাহাটী স্মাৰ্ট চিটিখনক বিদায় দি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। গতিকে নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।